Good morning guys. কেনে আছে আপোনালোক? আজি মই ব্ৰহ্মপুৱাই উঠিলো, ভাবিলো কি কামাখ্যা মন্দিৰ যাও। কিন্তু চাকচোন ৰাতি অকমান বৰষুণ কমিলে, এতিয়া আকৌ ষ্টাৰ্ট কৰিলে। পুৰা ভিজি ভিজি যাইছো। পানী 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 চাৰিওপিনে পানী। বলক মোৰ লগত কামাখ্যা মন্দিৰলৈকে। অম্বুবাচীৰ কেনেকুৱা আয়োজন চলি আছে আৰু ৰাস্তা ঘাট ঠিকে আছে মানে আপোনালোকক ইনফৰমেশ্যন দিম। বাকী সকলোৰে বেয়াই খবৰ, চাৰিওপিনে পানী পানী পানী। ইয়াতো পুৰা নদীত পানী। অম্বুবাচীলৈকে মাত্ৰ 2 দিন বাকী আছে, কিন্তু গুৱাহাটীখন অম্বুবাচীক লৈ যিটো ব্যস্ততা, যিটো বাহিৰৰ মানুহ, সেইটো কিন্তু দেখা যোৱা নাই। ইয়াতে পুৰা শিবিৰ চিবিৰ পাতি ধুনীয়াকৈ সাজি ৰখা হৈছে, কিন্তু ৰাস্তাই ঘাটে সিমান মানুহ পোৱা নাই। যদিও আমি আৰ্লি মৰ্ণিং আহিছোঁ, তথাপি কিন্তু সেই ভিৰটো ৰাতিও পোৱা যায়, দিনতো পোৱা যায়, সেই ভিৰটো নাই। হয়তো যিটো অসমত বানপানী হৈ আছে আৰু যিটো পৰিৱেশ হৈ আছে, সেই পৰিৱেশটোৰ কাৰণে হয়তো মানুহ এইবাৰ কম হ'ব। আজি যে ব্ৰহ্মপুৱাই আহিছোঁ, তাৰ কাৰণটো হ'ল আজি মা কামাখ্যা মাৰ একদম চৰণলৈকে যাম, একেবাৰে ওচৰলৈকে। আজিলৈকে মই গৈ পোৱা নাই। একেবাৰে ৰাতিপুৱা আহিলে বোলে ভিতৰত যোৱাৰ কাৰণে বহুত সুবিধা। কি কি সুবিধা আমি ভিতৰত গৈ গম পাম বাৰু। যেন বৰফৰ এলেকা, কুঁৱলী, শ্বিলং শ্বিলং হৈ গৈছে। মেঘ মেঘ মানে কুঁৱলী। মন্দিৰৰ সন্মুখৰ দোকানবিলাক এতিয়াহে খুলিব লৈছে, মানে ৰাতিপুৱা 5 বাজিব লৈছে আৰু। মানুহে এনেই কৈছিল যে গাড়ী আনিব নোৱাৰি, গোটেই ৰাস্তাটো ঠিকেই আছে। দেখিলেই গোটেই ৰাস্তাটো ভালেই আছে, নিউজত এনে ভয় লগাই দিয়ে। পাণ্ডু হৈ ৰাস্তাটো কিন্তু বন্ধ আছে। দোকান গোটেই ৰাতিটো খোলা থাকে নে? মেলাত থাকিব কিন্তু এতিয়া খুলিছে না? 9টা মানত বন্ধ কৰোঁ। ৰাতি 9টাত। টিকট যদি টিকট লওঁ 500 টকা, বাপৰে। ভিতৰত গৈ লওঁ, যদি সুবিধা হয় জেনেৰেল লাইনেৰে যাম, আৰু যদি নহয় চাওঁ কি হয়। বহুত হেঁপাহ কৰি আছোঁ লাইফত, জানেনে? এইবাৰ ফাৰ্ষ্ট লাইফত মা কামাখ্যাৰ একেবাৰে চৰণ চুম বুলি ভাবিছোঁ। কেতিয়াও এনেকৈ সোমাই পোৱা নাই ইমান ভিতৰলৈকে। তো উপায় নহ'লে আৰু পইচাৰে হ'লেও সোমাব লাগিব, কিন্তু এই বৰষুণ বতৰত গোটেই দিনটো লাইনো পাতিব নোৱাৰিম। আহকচোন চাওঁ পৰিৱেশ ক'ত কেনেকুৱা কি হৈ আছে। দেখিছেইতো চাৰিওপিনে একদম কুঁৱলী কুঁৱলী, ভালো লাগিছে পৰিৱেশটো, একদম মানে যেন আমি কাশ্মীৰত আছোঁ এনেকুৱা লাগিছে। দেখিছেনে? একদম কুঁৱলীৰে ঢাকি আছে, কাশ্মীৰত থকা যেন লাগিছে, মানে মা বৈষ্ণোদেৱী তাত গ'লে যেনেকুৱা। মই গৈ পোৱা নাই, আশা আছে আগলৈকে যাম, গ'লেতো আপোনালোকক মই দেখুৱামেই। এনেকুৱা ফিল হৈ আছে যেন মানে সঁচাকৈ একদম মানে শ্বিলং এৰিয়াত আছোঁ। চাৰিওপিনে কুঁৱলী কুঁৱলী কুঁৱলী। আৰু কথাটো হ'ল আমি এই 5:30 পৰা যদি জেনেৰেল লাইনত লাইন পাতোঁ, তেতিয়াহ'লে কমেও 11টা 12টা বাজিব। মানে অম্বুবাচী মেলা লৈ পেলাই যদিও এইবাৰ বেছি মানুহ অহা নাই, কিন্তু কম মানুহ অহা নাই। আৰু এই লাইনটোৰে যদি আমি VIP টিকট কাটোঁ, মানে আমি যদি VIPৰে যাওঁ, তেতিয়াহ'লে আমাৰ কম টাইমতে হ'ব। কিন্তু কেনেকুৱা কি ময়ো নাজানো, এবাৰো মই যিহেতু মাৰ ওচৰত ইমান ভিতৰলৈকে গৈ পোৱা নাই। আহকচোন টিকট কাটি কেনেকুৱা কি প্ৰচেছ জানি লওঁ। খুৰা কেতিয়া খুলিব কাউণ্টাৰ? 5:30 খোলে ন? ভিতৰত দাদা কেইটা বজাত খুলিব? 2 ঘণ্টা ৰখিব লাগিব। এনে কেইটা বজাত খুলে? ইয়াতে বহিব লাগিব, নিয়ম আছে। এইটো মন্দিৰ খোলা নাই নহয়। কেইটা বজাত খুলিব দাদা? মানে কমেও আমি ইয়াতে 2 ঘণ্টা বহিব লাগিব, আৰু ইয়াতে যি চিৰিয়েল লাইন পতা আছে চেয়াৰবিলাক, আৰু সেই হিচাপেহে বহিব লাগিব। ইয়াতে কোনো টিকট কাউণ্টাৰত মেনশ্যন কৰা নাই যে 1 2 3 4 বুলি, তেনেকুৱা নাই। চেয়াৰ ৱাইজ বহিব দিছে, মানে আমি বাহিৰত যি হিচাপে লাইন পাতিছিলোঁ সেই হিচাপে ইয়াতে চেয়াৰত বহিব দিছে, আৰু এই চেয়াৰ ৱাইজ আমাক এনেকৈ লাইন পতাই আনিছে। আৰু জেনেৰেল লাইনটো
আৰু VIP লাইনৰ মাজত ডিফাৰেণ্ট একো নাই। এটাই ডিফাৰেণ্ট আছে, আমি ৱেটিং হলত ৰখি বহিছিলোঁ AC ৰুমত আৰু ইহঁতে লাইনতেই বহি আছিলে। আমি গ্ৰাউণ্ড ফ্ল'ৰত বহি আছিলোঁ আৰু আমাৰ পিছতেই আনিব চাগে ওপৰৰ এই যে ফাৰ্ষ্ট ফ্ল'ৰৰ ৱেটিং হলটো, তেওঁলোকক আনিব চাগে। ধুনীয়াকৈ চিৰিয়েল ৱাইজ আনে, এইটোৱে ডিফাৰেণ্ট, তাত বাহিৰে বেলেগ একো ডিফাৰেণ্ট নাই। আৰু চাব গ'লে জেনেৰেল লাইনৰ সুবিধা বেছি আছে, কাৰণ জেনেৰেল লাইনটো এডভান্স খোলা দিয়ে, কমেও 1 ঘণ্টামান খোলা দিয়াৰ পাছতহে VIP লাইনটো লৈ আহে। আৰু মই চাগে ইয়াৰ পিছত ভিডিঅ' আৰু ভিতৰলৈকে বনাই দেখুৱাব নোৱাৰিম, কাৰণ এলাও নাই, পানিছমেণ্ট আছে। পিছফালেৰে যে আছে গেটখন, সেই গেটখনেৰে আমি ওলালোঁ। মালা পিন্ধাই দিছিলে ব্ৰাহ্মণে ভিতৰত। সেই বৰষুণকো নেওচি বহুত মানুহ আহিছে, পুৰা ভিৰ, এইবিলাক গোটেই লাইন পাতিব লাগে। আৰু মই ভাবোঁ কি VIP হিচাপে 500 টকা নিদি কিনে জেনেৰেলত আহিলে বেছি ভাল, কাৰণ আপোনালোকে গমেই পায় আমি সোমাইছিলোঁ 5:30 মই লাইন পাতিছিলোঁ, আপোনালোকে দেখিছিলে। আৰু এতিয়া বাজিলে 8:30, তো 3 ঘণ্টা মন্দিৰত সোমোৱাৰ নামত গ'ল। তো জেনেৰেলি ঠিক, লাইন পতাৰ কোনো দৰকাৰ নাই। মানে কি তাতো লাইন পাতিব লাগিব, ইয়াতো লাইন পাতিব লাগিব, আৰু জেনেৰেলত সোনকালে সোমাব দিয়ে, আৰু VIP খিনিক মানে এটা লেভেলত সোমাব দিয়ে, মানে দেৰিকৈ সোমাব দিয়ে। সেইকাৰণে মই ভাবোঁ কি জেনেৰেলেই ভাল, নহ'লে পইচা দিয়াৰ আফচোচ লাগে। মোৰ লাগিছে, বেলেগৰটো মই নাজানো, মানে পইচাটো নিদি কিনে কষ্ট কৰি সোমোৱাটোৱে বেটাৰ। মাত্ৰ VIP খিনি মানে টিকট কাটি সোমোৱাখিনিৰ এটাই সুবিধা, ৱেটিং হলত AC খাই বহিব পাৰে। আৰু জেনেৰেলখিনিয়ে চিৰিত AC খায়ে থিয় হৈ বা চিৰিত বহি কিনে ৱেটিং কৰিব পাৰে। এই ডিফাৰেণ্টখিনিক বাহিৰে বেলেগ একো ডিফাৰেণ্ট নাই। যি ক'ব আছে কওক, মাৰ ওচৰত সাজু কৰক, कामाख्या वरदे देवी नील पर्वत वासिनी तंग देवी जगत माता योनि निद्रा গাড়ী পুৰা বন্ধ, খোজকাঢ়ি আহিব লাগিব মানে, গোটেই খোজকাঢ়ি আহিব লাগিব। খোজকাঢ়ি আহিব লাগিব। আৰু এনেকৈ বৰষুণ চলি থাকিলে গোটেইখিনি চলি থাকিব না। শিলকেইটা কিন্তু বঢ়িয়া বনাইছে। মন্দিৰ খোলা আছে ধুনীয়াকৈ, ৰাস্তা খোলা আছে। অহাকালিৰ পৰা চাগে পাৰ্চনেল গাড়ীবিলাক বন্ধ দিব পাৰে। আৰু বহুতে ভুৱা কথা চলাই আছিলে কামাখ্যা ৰাস্তা ভাঙিছে বুলি। পুৰণি ৰাস্তাটো একেবাৰে ভঙা নাই, মই সম্পূৰ্ণ আপোনালোকক ৰাস্তাটো দেখুৱালোৱেই। আৰু পাণ্ডুৰে নাহিব, সেইটো নতুন ৰাস্তা বনাইছিলে, খহি পৰি বন্ধ হৈ আছে। আৰু এতিয়া কওঁ, জয় মা কামাখ্যা।